এতিয়া ৰাতি সিদিনাখন যিদিনা জুমনি মৰিছে তই আকৌ এইবিলাক আকৌ মোৰ কাকো নকওঁ, আপুনি আৰু মোক বিশ্বাস নকৰে নে সেইটো কথা? শুনি ল, কওক। জুমনি মৰা আগত তাই নগাঁৱত 3 পাক মান ঘূৰিছে। তাই গাড়ীত কোন আছিলে জানো, কোন আছিলে বা? তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কুম্বাং এহেঁতে SP লগত কি আলোচনা কৰিছে তাৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰিছে। ইফালে গৈছে সিফালে গৈছে। মানে জুলমনি মৰাৰ পিছত? নাই আগত আগৰ ঘটনা। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই তাত নিতুল বৰা বুলি ইউৰি এটা লৈ পেলাই OC ওলাই গুচি গ'ল। নিতুল বৰা কোন হয় সি? এই ইউৰি চিপাহী। বেছিকে নকব, লাহে লাহে কওঁ। না মই ঘৰত অকলে আছো, কওক। মই ৰুমতহে আছো। ইয়াত লাউড স্পীকাৰ দি দিছো মই। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। OC প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। ৰখা আকৌ বৰঘাট পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত তেতিয়া কেইটা পাইছে জানো? টাইম বিলাক কৈ দিবি আৰু ধুনীয়াকে মিলে। তাইও সুখ এটা পাব লাগেতো। তেতিয়া তাইক কোনোবাই মাৰি আছে। কোনে মাৰিছে? সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। কিহেদি মাৰিছে? ৰডে মাৰিছে ন? পুলিচ নে কি বেলেগ মানুহ? এই বেলেগ কোনোবা এটা মানুহ হ'ব পাৰে। পুলিচ নহয় মানে? পুলিচ নহয়। কোন জেগাত মাৰিছিলে? আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে। ৰডেদি? কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? কেইটাত? এতিয়া আমি যেতিয়া বিচাৰি ফুৰিছো 11:30 মাৰিছে ৰাতি। 11:30 ভিতৰত মাৰি পেলাই তাইক ৰজেদি কোনে মাৰিছে? মানে পুলিচ নহয়, বেলেগে মাৰিছে? তেতিয়া মানে OC মই আকৌ বিচাৰি ফুৰিছো আৰু তাই সি মানে কোনে ফোন কৰিছে? আমাৰ OCয়ে? কি কৈছে OC SP ফোন কৰি? কি কৈছে? কি কৈছে সি নিজে একদম বলিয়া নিচিনা বুজিছেতো। তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্লজ অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্লজ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। আৰু তাৰ পিছত SP OC জুমনি আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত SP তালাচ কৰিছে? মৰাৰ পিছত কৰিছে? মৰাৰ পিছত কিন্তু নিউজত তহঁতে মৰা আগত বুলি কৈ আছে। কিন্তু মৰাৰ পিছত কৰিছে। এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা গাহৰি পোহা পইচা কেইটা আছে সেইটো কৈছে কিন্তু তাৰ আগতেই জুমনি মৰিলে। তাই মৰোতে প্ৰায় 11:30-12টাৰ ভিতৰত মৰিছে। মানে জুলমনি ৰাভা মৰাৰ পিছত SP গৈ পেলাই জুলমনি ৰাভাৰ ৰুমত গৈ পেলাই আপোনাৰ তালাচী চলাইছিলে? তাৰপিছতে আপোনাৰ গোটেইখিনি পইচা লৈ আহিছিলে। মাকে কৈছে এইটো মুৰ্গী বেচা কিবা পইচা বুলি কৈছে। তাৰপিছত এতিয়া যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল। কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে কিন্তু দেই। 2টা মানুহ আছে। কোন বা এতিয়া? সেইকেইটা এতিয়া কোন মানে পুলিচৰ মানুহ নে বেলেগৰ মানুহ? এইটো পাব্লিক হ'ব নাই। কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে। শুন, এইটো কোন আছে জানো? কোন? হৰভঙা থানা আহিছে যে আভা। সি আছে নেকি সেই সময় মৰাৰ সময়ত? লগত আছে? তাইৰ লগত আছে মৰাৰ সময়ত?
তাই মাকেও কৈছেতো মাকেও কৈ আছে মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভাৰ লগত আছে মানে তাই যেতিয়া মৰিছে তাৰ ৰাভাৰ লগত আছিল ন ৰাভাৰ লগত আছে ৰাভাই মাৰিছে নেকি বাৰু যদি এই বস্তুটো মিডিয়াত দি দে দিম বাৰু কিন্তু কথাটো এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব না কথাটো বেয়া হৈছে নহয় এই ছোৱালীজনী বহুত সাহসী ছোৱালী আৰু বহুত ভাল আছিলে চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয় মানে বহুত ধুনীয়া নহয় এতিয়া আপুনি মোক এটা কথা কওক খালি ৰাভা তাই যেতিয়া মৰিছিলে ৰাভাৰ লগত আছিল নেকি তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে ৰাভাৰ লগত ওলাই গৈছিল ন এই কথাটো তাই মাকক সুধিলেও কৈ দিব আৰু ৰাভাই ৰজনী মাৰিছে নেকি বাৰু সেইটোতো আমি দেখা নাই নহয় কিন্তু ৰাভাৰ লগত আছিলে ৰাভাৰ লগত আছিলে যোৱা সময়ত ওলাই যোৱা সময়ত আৰু এক্সিডেণ্টটো যেতিয়া হ'ল তাই গাড়ীখন দি তাই মাৰিছে নে তাইক বেলেগে মাৰিছে তাই গাড়ীখন ৰখাই থোৱা আছে তাই গাড়ীখন ৰখাই থোৱা আছে সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে এতিয়া মিডিয়াই কোৱা মতে মিডিয়াই কৈছে আমিও দেখিছোতো এতিয়া তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে কিন্তু এপাত জোতা পিছফালে চিটত কিয় থাকিব হয় নে নহয় সেইটো হয় এপাত জোতা তাই পিছফালে থাকিব নোৱাৰে দুপাত পিন্ধিয়ে থাকিব লাগিব কিন্তু এপাত জোতা তাই পিন্ধি আছে এপাত জোতা পিছফালে চিটত আছে আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে আৰু গাড়ীখন খুন্দোতে তাৰপৰা কোন নামি গৈছিল নেকি গাড়ীখনৰ পৰা দুটা ল'ৰা নামি গৈছে কোনবা সেই দুটা ল'ৰাক মানে যিটো প্ৰত্যক্ষদৰ্শীয়ে কথা সুধিছিলে সি মানে হিন্দীত কথা কৈছে সেইটো গোলাঘাটৰ ল'ৰা আছিলে সি গুৱাহাটীৰ পৰা আহি আছিলে বোকাখাট সেইটোৱে ইমানখিনিলৈকে গম পাওঁ কিন্তু তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ সবঙা ICU ৰাভা আছিলে তাইৰ লগত একেলগে আছিল ন একেলগে আছিলে এই বস্তুবিলাক এইটো তহঁতে মিডিয়াত থৈ দি আমাৰ তালৈ দি দে আৰু OC এডিচনেল SPয়ে সেই সময়ত SP বাংলাত কি কথা পাতিছিলে তাই মৰা সময়ত সেইটোও ক না মৰা আগমুহূৰ্তত কোন আছিলে এডিচনেল SP টুংবুং নে খুম্বাং আৰু OC মনোজ ৰাজবংশী আৰু SP তিনিজনে কথা পাতিছিলে মৰা আগত কি কথা পাতিছিলে এইবিলাক তেতিয়াহে তাই ৰীনা জলাই গম পাব যে নগাঁৱত কি বস্তু চলি থাকে গম পাইছো সেইদিনা মই ৰাজবংশীৰ লগতে ঘূৰি ফুৰিছো ক'ত গৈছিল আপোনালোক সেইদিনাখন তাইক বিচাৰি সেইদিনাখন বিচাৰি পেলাই আমি গোটেই টাউনখনে ঘূৰিছো তাই 3 চকৰমান মাৰিছে মানে তাই মৰা নাই গাড়ীখন এই হেৰিয়ে চলাই আছিলে তোমাৰ মৰিকলং কি বঙা আছিলে চলাই আছিলে জোনমণি গাড়ীখন কিন্তু আমি দেখিবলৈ নাপালো গাড়ীখন কিন্তু OCয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলি আছিল মানে চলাইছিলে আপোনাৰ ৰাভাই চলাইছিলে তীব্ৰ বেগত চলাই আছে ইয়াতে 3 পাক মান ঘূৰিছে গাড়ীখন নগাঁও টাউনত তাৰপিছতে কলিয়াবৰ ফালে মুখ কৰিছে তাৰ আগত মানে OCয়ে এইটো মই শুনি আছো বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছিলে সেইটো শুনিছো কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া বাকী গেটটো বন্ধ কৰিবলৈ দিয়া শুনা নাই কিন্তু এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো কিন্তু ইয়াৰ ৰহস্যত আমাৰ পুলিচ এই গোটেইকেইটা জড়িত আছে মানে এটা কথা ক'ব পাৰো জোনমণি ৰাভাৰ মৃত্যুত মানে নগাঁৱৰ পুলিচ আপোনাৰ জড়িত আছে পুৰা জড়িত আছে SP আছে কুম্বাং আছে আকৌ আপোনাৰ ক্ৰাইম আছে হৰবঙা হেৰিটো আছে হৰবগাঁও IC আছে গোটেইকেইটাই মিলি তাইক মাৰিছে ন গোটেইকেইটা মিলি মাৰিছে মানে এইটো আপোনাৰ আত্মহত্যা নহয় এইটো মৃত্যু আপোনাৰ হত্যা হয় আৰু হত্যা কৰিছে এইটো মানে এতিয়া এহেঁতে যিবিলাক কৈ আছে এইবিলাক ফটোৱা কথা আৰু CID কথা পাতিব পৰা হলে আৰু CIDক দিব নালাগিছিল CIDটো আমাৰ পুলিচৰ মানুহেহে এইটো তোমাৰ হেৰিয়াক দিব লাগিছিল CBIক দিব লাগিছিল CBIক আৰু তাতো CBIক দিব লাগিছিল আৰু GP সিঙৰ লগত ৰীনা দলে এটা JP সিঙৰ
কি কৈছে জিপি সিঙৰ লগত অ ৰীনা দলৈ এটা হয় নেকি অ ভাল মানে সম্পৰ্ক এই বিৰাট টান্স মানে তাই জিপি সিঙৰ লগত আগৰ পৰা মানে সেই একেলগে থকা খোৱা অ চব এক লগত অ সেইটো সেইকাৰণে চেটিক দিলে তোক মই ভাঙি পেলাই কথাবিলাক কৈ দিলো এইটো এতিয়া তই বনাই পেলাই কেনেকে কব পাৰ কি মিডিয়াত কব পাৰ ধুনীয়াকে বনাই কৈ মই ধুনীয়াকে বনাই পেলাই কৈ দিম খালি আপুনি হেৰিত নাহিব এইবিলাক মোৰ নম্বৰ সেই নাই সেইকাৰণে মই আপোনাক ক'লো মই আপোনাৰ নামো নকওঁ আপোনাৰ কথা নকওঁ আপুনি খালি একো নাহিব কোনো দেই সেইবিলাক মোৰ নাম নকবি আকৌ কিয় কম পাগল নেকি মই ক'বলৈ সেইকাৰণে মই আপোনাক সকিনো দিলো কথাটো মুঠতে এটাই কথা সেইদিনাখন জুমনি ৰাভাৰ গাড়ীখন চলাই গৈছিলে আপোনাৰ আভাজুদ ৰাভাই চলাই গৈছিলে তাৰপিছত আপোনাৰ SP DSP SP কুম্বাং আৰু আপোনাৰ হেৰি মনোজ ৰাজবংশী আপোনাৰ কথা কৈছিলে SP লগত তাৰপিছত মৰাৰ পিছত গৈ তাত ৰেড মাৰিছে তাৰপিছতে তাইৰ লগত গাড়ীখনত আছিলে আভাজুদ ৰাভা তাৰপিছতে তাইক মাৰি পেলাই ৰজেদি কোবা মানুহকেইটা কোন এতিয়া ৰজেদি কোবা মানুহকেইটা কোন সেইটো গম নাপাওঁ নহয় নাজানো এটা ভিতৰত কোনোবা আছে আভাও থাকিব পাৰে চাগে সম্ভৱ কোনোবা আছে কিন্তু গম নাপাওঁ নহয় কোন জেগাত মাৰিছিলে ৰজেদি কোন জেগাত মাৰিছিলে আমি বিচাৰি ফুৰিছিলো পোৱাই নাই ৰজেদি কোন জেগাত মাৰিছিল বোলে তাতে জখলা বজাত মাৰিছিলে তাৰ আগতে মাৰিলে তাৰ আগত মাৰিছে ক'ৰবাত আগত মাৰি পেলাই তাত পেলাই থৈ গুচি গ'ল ন তাত মানে তেনে মাৰি পেলাই নাজানে বাতিটো সেইটো তাতে দিয়ে দি দে ধুনীয়াকে নিউজটো বনাই পেলাই একদম ওপৰলৈ পঠিয়াই একদম ধুনীয়াকে দিম আপুনি মোক খালি এটা কথা কওক যে তাইক ৰজেদি কোন জেগাত কোবাইছিলে সেইটো আমি গম নাপালো নহয় গম পোৱা নাই ন তাত তাইৰ লগত গাড়ীত আভা আছিলে আৰু গাড়ীখন তাই চাইডত আছিলে তাকে আহি পেলাই মাৰিছেহি ন গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছতহে মাৰিছে কোনে তাকে মাৰিছে আহি পেলাই তাৰপিছত ল'ৰা এটা ওলাই গুচি গৈছে তাৰপৰা দুটা ল'ৰা তাই ৰখাৰ পিছত ল'ৰাটো নামি গৈছে সেই ল'ৰাটোৱে ক'লা জিন্স পেণ্ট আৰু নীলা চাৰ্ট পিন্ধা আছিলে আৰু জোতাযোৰৰ কথা নাজানো কিন্তু তাৰ পেণ্টটো ক'লা আছিলে জিন্সৰ চোলাটো নীলা আছিলে আৰু ইটো ল'ৰাক নেদেখিলে আন্ধাৰ সুযোগ লৈ পেলাই সি আঁতৰি গৈছে মানে এইটো ঘটনাত সম্পূৰ্ণ আপোনাৰ SP জড়িত হৈ আছে তেনেহলে এইটো আৰু ভগৱানেহে আমিতো ভগৱানক দি আছো SP আছে আৰু আপোনাৰ হেৰি কি কয় এইটো ক্ৰাইম আছে কুম্বাং আৰু SP একে জাতি নহয় জানো একে হ'ব একে জাতিটো নাই মই খাম আপুনি মোক খালি এতিয়া সৰুকে এটা কথা কৈ দিয়ক যে এই যে পইচাটো যিটো কথা ওলাইছে 6 লাখ টকা লোৱাটো বা এইটো তাক এৰি দিয়ে কথাটো যে ওলাইছে এইটো কিমান সঁচা হয়নে বাৰু এই 6 লাখ টকাটো শুনিল কওক এতিয়া আমি ইয়াৰ পৰা যদি এই ধৰ যিকোনো এখন থানালৈ ৰূপহীলৈ গ'লো তাত এটা আসামী ধৰিবলৈ যাম নহয় যাব সেই আসামীটো ধৰিবলৈ যাওঁতে আমি ৰূপহী থানা উচিত ৰিপৰ্ট কৰিব লাগিব সেই ৰিপৰ্টটো জুনমণি ৰাভাই কৰা নাই জুনমণি ৰাভাই নকৰা আঁৰত কোন আছে ইয়াৰ পৰা ডাইৰেক্ট কোনোবা এটা ইনষ্ট্ৰাকশ্যন দিছে ফোন কৰিছে ইয়াৰ পৰা তুমি যোৱা আমি কৈ দিছো সেইকাৰণে ডেমখেৰত গুচি গ'ল কিন্তু সেই বস্তুটো সেই তাৰ যিটো লখিমপুৰৰ এডিশ্যন আছিল সেইজনী কি নাম আছিলে কিবা ৰুণা তামুলী নে কিবা এনেকে তাইকতো এতিয়া বদলি কৰি দিলে তাইক তাৰপৰা ট্ৰেন্সফাৰ দিলে সেই সিহঁতৰ লগত আৰু ইয়াৰ পৰা PhD আছিলে যে আমিতো শুনা নাই আৰু মানে কেছটো নাইকিয়া কৰিবৰ কাৰণে এতিয়া এইবিলাক আৰু মিডিয়াৰ কথাটো আমি দেখিছো আমি জনা কথাবিলাক মই সেইদিনাখন স্পটত থকা জেগাবিলাক মই কৈ দিছো আমি ৰাতি তাইক বহুত বিচাৰিলো নাপালো তাৰপিছত ধৰ 2:15 মানত খবৰ আহিছে জুনমণি স্পট মৰি গ'ল বোলে তাৰপিছত
এছপিয়ে তাই ঘৰটো খালাচ কৰিছে কোৱাৰ্টাৰটো কিমান টকা লৈ গৈছে 1 লাখ নে কিমান পাইছে বোলে 1 লাখটো চাব ইন্সপেক্টৰৰ কাৰণে মামুলি ন মামুলি এইটো আৰু থাকিবই এইটো জেনেৰেল কথা মাকে যে আপোনাৰ কুম্বাঙৰ কথা কৈ আছে বা আপোনাৰ ৰাজাই চেৰৰ কথা কৈ আছে কিমান সঁচা কোনটো মাকে যে কৈ আছে যে কুম্বাং আহিছিলে বা আপোনাৰ ৰাজাই চাৰ আহিছিলে আভা আহিছে কিমান সঁচাই এই তাইৰ লগত মানে এইটো ৰাভা যে গৈছে সেইটো মাকক খুজিলে কৈ দিব মাকে নিজে মাকক ফোন কৰি কৈছে তাই বোলে মৰা আগত লগত আছে বুলি কৈছিলে বাৰু আছে বুলি কৈছিলে এতিয়া নিজৰ মানুহটো আছে যেতিয়া কি চিন্তা তাকে মানে এই বস্তুটো আমি মানে সত্য উদ্ঘাটনটো মানে বহুত বিচাৰিছো এইটো মই কৰিম এইটো মই একদম সত্য উদ্ঘাটন মই পুৰা কৰিম আৰু যিমানখিনি ইনফৰমেশ্যন থাকে আপুনি মোক খালি কৈ থাকিব মই দি থাকিম এতিয়া এটাই ইনফৰমেশ্যন কৰিব লাগে হয় ৰাতি 12টাৰ ভিতৰত এডিচনেল এছপি অচিয়ে এছপি বাংলাত কি আলোচনা কৰিছিল তাই মৰাৰ পিছত নে আগত ন এই সময়ত ধৰ মৰিল তাই কিন্তু এহেঁতে বস্তুটো গম পায়ো মানে বস্তুটো আলোচনা কৰি আছে আৰু গাড়ীখন বিচাৰি আছে মানে এটা কথা কবলৈ গ'লে আপোনাৰ এইটো একদম প্ৰিপেয়াৰ মাৰ্ডাৰ হয় প্ৰিপেয়াৰ মাৰ্ডাৰ একদম প্ৰিপেয়াৰ মাৰ্ডাৰ এতিয়া এই মাৰ্ডাৰটোৰ লগত জড়িত কেইটা কোনো মানুহ কেইটা এতিয়াতো আমাৰ পুলিচে এছপি থাকিব পাৰে নেকি থাকিবই কিয় নাথাকিব আছে ন কুম্বাং আছে আৰু আপোনাৰ ক্ৰাইমৰ অচিয়ে কালি মই ভাত চাহ পানী একোৱেই খোৱা নাই এনেকুৱা বস্তু হৈ গৈছে মৰিব কেলাই আৰু আপোনাৰ ৰূপজ্যোতি কলিতা আছেনে ৰূপজ্যোতি কলিতা এইটো মানে এতিয়া তাৰ অৰ্ডাৰতে যাব লাগিব এহেঁতে বাগি মাৰি দিব নহয় এইবিলাক টাইমৰ বস্তুবিলাক হৈছে সেই এতিয়া যদি বাগি মাৰি দিয়ে আৰু সিহঁতৰ কথা আহিব হয় সেইটো কথা আমাৰ এওঁ ফোন কৰি আছে ধৰি লওক তই এইটো ভালকে বস্তুটো ধুনীয়াকে একদম ধুনীয়াকে বনাই পেলাই তই অলপ পেষ্ট কৰিবি হ'ব এইবিলাক আমাৰ নাম চাম দিবি এইবিলাক চিন্তাই কৰিব আপুনি নকৰো নহয় এইবিলাক আপুনি মোক কিয় কব লাগে এইবিলাক চিন্তাই কৰিব নালাগে মই আপুনি নিজৰ মামা আপোনাক কিয় কম বাৰু এইবিলাক কথা দিয়ক আপুনি কথা পাতি লওক